Hello guys, welcome to my channel. আজি মই পূজা ফুৰিবলৈ ওলালো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি থাকিব আৰু আপোনালোকক দেখাই যাম ক'ত কেনেকৈ বেছি নোৱাৰিলো ক'ত কেনেকৈ যাম কি কৰো অলপ হলে আপোনালোকক দেখাই যাম খালি আপোনালোকে ভিডিওটো কন্টিনিউ চাই থাকিব আৰু এয়া মই ওলালো আৰু আজি এই কাপোৰজোৰ লগত এই বেগটো লৈছো আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ভিডিওটো চাই থাকিব বুলি আশা কৰিলো এয়া এতিয়া আহিছো কেপিচাৰলি পূজা চাবলৈ আৰু বহুত ভাল লাগিছে মাক আৰু ইয়াৰ ডেকোৰেশ্যনো বহুত ধুনীয়া হৈছে আৰু এতিয়া ইয়াত প্ৰগ্ৰেমো হৈ আছে কিন্তু প্ৰগ্ৰেম আমি চাবলৈ ৰখিব নোৱাৰিলো আৰু এয়া সব প্ৰগ্ৰেম হৈ আছে আৰু ইয়াত সবতকৈ ধুনীয়া লগা বস্তু জানে নেকি এয়া সব গণেশজনা কি ধুনীয়া ডেকোৰেশ্যন কৰিছে ন সবে সেলফি তুলিছে আৰু এয়া আমি এতিয়া বেলেগ এখন পূজা চাবলৈ আহিলো এয়াও বহুত খুব ধুনীয়া লাগিছে মা মানে বহুত ভাল লাগিছে আৰু বহুত সকলোৱে ভাল লাগিছে তেওঁ ইনো ধুনীয়া নহয় জানো ইয়া আমাৰ মাৰ ফুলবোৰ ভাল লাগে আকৌ ন এই ফুলবোৰ আৰু ইয়া দামানি পূজা চাই মিলি আমি ডাইৰেক্ট এতিয়া থানাপতিলৈ গ'লো থানাপতি লাইটিংবোৰ বহুত ধুনীয়া হৈছে এয়া ভিতৰৰ দৃশ্যত থানাপতি মানে আশীৰ্বাদ ভৱনত যে পূজা ভাগ হৈছে সেই ভাগৰ কথা কৈছো আৰু ইয়া চব খুব ভাল লাগিছে ন আৰু এয়া একেবাৰে বাবুপতি পূজা চাবলৈ আহিলো একেবাৰে শেষৰ ভাগ এতিয়া ঘৰলৈ যাম আৰু কিবা এটা খাই মেলি তেনেহ'লে আপোনালোকক লগ পাই আছো কাইলৈ ভিডিওটো চাই থাকিব কণ্টিনিউ ওলালো এতিয়া ভাষণ চাবলৈ গৈছো ভাষণ মানে কি আৰু লগৰজনীকো লগ কৰিবলগীয়া আছে সেইকাৰণে ওলাইছো মা এইফালে চাই দিয়া খাই এটা দি দিয়া ওলাইছো বুলি কৈ দিয়া আৰু ঠিক আছে চাই ভিডিঅ'টো এতিয়া পূজা বুলি পূজাক গ'লগৈ আৰু মা বিদায় এতিয়া বহুত বেয়া লাগিছে কিন্তু উপায় নাই সকলোৱে ফূৰ্তিত তেওঁক বিদায় দিব লাগিব নহয় জানো আহোঁতেও আমি ফূৰ্তি কৰি আনো আৰু যাবলৈও তেওঁক ফূৰ্তিতে বিদায় দিব লাগিব এয়া আমাৰ লগৰজনী সিদিনাখন যাই আহিছিলে আমাৰ ঘৰলৈ আৰু সিহঁতকেইজনীকো লগ কৰিবলৈ আহিছোঁ বহুতেই মানে ভাল লাগিছে সিহঁতক লগ পাই এতিয়া এয়াই তাই একদম তাইক জোকাই আছোঁ কিবা এটা তাই এতিয়া টেডি বিয়াৰ এটা কিনিলে মানে সৰু সেইটোকে আমি জোকাই আছিলোঁ হাঁহি আছিলোঁ মানে আৰু এয়া চব কিমান মানুহ আহিছে নহয় জানো তেওঁক বিদায় দিবলৈ কিমান যে দুখৰ মাজত মানুহে হাঁহিছেও ফূৰ্তি কৰিছে কিন্তু বেয়াও লাগিছে উপায় নাই আৰু দুখ সুখ সকলো লাগিছে আৰু কিমান উল্লাসেৰে মানুহবিলাকে মানে উদযাপন কৰে ন তাৰপিছত আকৌ যে বিদায় দিয়াৰ সময়কণো উপায় নাই আৰু ন সকলোৱে কিমান নাচিছে কিমান ফূৰ্তি কৰিছে এতিয়া শেষৰ সময় ইহঁতকেইজনীকো আমি বিদায় দিব লাগিব ঘৰলৈ আহিবলৈ হ'ল সেইবাবে এতিয়া লগৰ এজনীৰ ঘৰতে আমি চাহ একাপ খালোঁ ইয়াৰ মাহঁতে কিবা কিবি কৈ আছিলে কিন্তু এতিয়া আমি যাবলৈ হ'ল তেনেহ'লে একেবাৰে লগ পাম আপোনালোকৰ ঘৰত হেল্ল' গাইজ এতিয়া মা বিদায় চাই আহিলোঁ এবছৰলৈ বিদায় আৰু খুব বেয়া লাগে এনেকৈ যেতিয়া মানে এনেকৈ চাই মেলি গুচি অহা হয় মানে ইমান টাউনখন খালী হৈ যায় নহয় মানে পেণ্ডেলবোৰতো তেওঁ মূৰ্তিজনা নাথাকে নেদেখোঁ যে ঘূৰি আহোঁতে খুব বেয়া লাগে কিন্তু উপায় নাই যিহেতু আহিলে যাবই লাগিব প্ৰত্যেকটো বস্তু নহয় জানো আহিলে যাবই লাগিব আৰু ভিডিঅ' কৰি থোৱা হৈছে আপোনালোকে সেইখিনিকে চালে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব ভিডিঅ' শেষ আৰু সেইবাবে বহুত দুদিনমানৰ ভিডিঅ' লগ লাগি এইটো ভিডিঅ' হৈছে তো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ টাটা বাই বাই